বন্ধুসকল আপোনালোকক সকলোকে মোৰ এই চেনেলৰ তৰফৰ পৰা প্ৰথমতে স্বাগতম জনাইছোঁ। যদি আপোনালোকৰ যিকোনো বেংকৰ এটিএম আছে আৰু পাছবুক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে তো আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক। তো আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত হেল্পফুল ভিডিঅ' হ'ব বুলি আমি আশা কৰিছোঁ। তো আপোনালোকে যদি গুগল পে', ফোনপে' আৰু এটিএম যিকোনো বেংকৰ এটিএম ইউজ কৰে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকক প্ৰথমৰ পৰা লাষ্টলৈকে চাই থোৱাটো অত্যন্ত প্ৰয়োজনীয়। তো আপোনালোকে নিশ্চয় জানে যে বহুতো দুষ্ট চক্ৰই বেংকৰ পৰা টকা হৰলকি অৰ্থাৎ চুৰি কৰি লৈ আছে। তো এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আৰক্ষী প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। যদি আপোনালোকৰ বেংকৰ পৰা কোনোবাৰ টকা হৰলকি হৈছে তেনেহ'লে আপোনালোকে এই নম্বৰত আপোনালোকে কল কৰি অভিযোগ দিয়ক। আপোনালোকে 24 ঘণ্টাৰ ভিতৰত নিজৰ বেংকৰ পৰা হৰলকি হোৱা টকাখিনি আপোনালোকে 24 ঘণ্টাৰ ভিতৰতে ঘূৰাই পাব। কেনেকৈ ঘূৰাই পাব সেই বিষয়েও ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া মন্তব্য কৰিছে। সেই মন্তব্যটো আমাৰ কাছত আছে, আমি আপোনালোকক সেই মন্তব্যটো শুনাব খুজিছোঁ, আপোনালোকে চাই লওক। অল ইণ্ডিয়া হেল্পলাইন নাম্বাৰটো আপোনালোকে মন কৰি লওক, 155260। আই ৰিপিট 155260। এই হেল্পলাইন নাম্বাৰটোৰ আমাৰ প্ৰত্যেকজন চিটিজেনে জানিব লাগে, মুখস্থ কৰিব লাগে। সময়বোৰ এনেকুৱা হৈ আছে যে এই বিপদটো বেংকৰ একাউণ্টৰ পৰা পইচা ফ্ৰড কৰি লৈ গ'ল, আমি লৈ যোৱাৰ পিছতহে গম পাওঁ। এদিন দুদিনৰ পিছত আহি পেলাই আমাক FIR এখন দিলে একোডাল লাভ নাই। গতিকে এই হেল্পলাইন নাম্বাৰত আপোনালোকে যেতিয়া বেংকৰ পৰা SMS পায় যে ইমানখিনি টকা আপোনাৰ একাউণ্টৰ পৰা লৈ গ'ল, ইট কুড বি বেংক একাউণ্ট, আপোনালোকৰ ক'ৰবাত পেটিএমত প্ৰব্লেম হ'ব পাৰে, আপোনালোকৰ ক'ৰবাত এমাজন বা ইত্যাদিবিলাকত বস্তু কিনোতে প্ৰব্লেম হ'ব পাৰে, কাৰোবাৰ বিভিন্ন ধৰণৰ তেনেকুৱা ৱালেট কোম্পানীজত নিজৰ একাউণ্ট আছে, কিছুমানৰ আনকি ভাৰ্চুৱেল একাউণ্টো আছে। মই গম পোৱা মতে আজিকালি অসমত এইটোও প্ৰচলন হৈছে বোলে, ভাৰ্চুৱেল বেংক। এনিৱে সেইটো পিছত পাতিম। কিন্তু আমাৰ হেল্পলাইনত ফোনটো কৰিব লাগে গম পোৱাৰ লগে লগে যে মোৰ একাউণ্টৰ পৰা ইমানখিনি টকা হৰণলুকি হৈছে। তেতিয়া আমাৰ যিকেইজন ল'ৰাই তেওঁলোকক সুধিব যে কোনটো একাউণ্ট, কোনটো বেংক, কেনেকৈ নিলে, কেতিয়া নিলে, এই ডিটেইলছটো লৈ পেলাই তেওঁলোকে পৰ্টেলটোত, এই বিশেষ যিটো পৰ্টেলত এটা পেজ আহিব, সেই পেজটো ফিল আপ কৰিব। আৰু সুৰেন্দ্ৰই কোৱাৰ নিচিনাকৈ লগে লগে এণ্টায়াৰ লট অফ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ, ইণ্টাৰমেডিয়েৰিজ, বিভিন্ন ধৰণৰ বেংক বা অন্যান্য অনুষ্ঠান, ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ, তেওঁলোক ইয়াত কানেক্টেড থাকে। লগে লগে ছিষ্টেমটোৱে অট'মেটিকেলি সেই পইচাটো বাহিৰ ওলোৱাটো বন্ধ কৰি দিব। অৰ্থাৎ ঘটনাটো হ'বলৈকে হওঁতেই ৰোধ কৰি পেলাব। মানুহজনে ফ্ৰডটো কৰিছে, কিন্তু ফ্ৰডটো কৰি তেওঁ ছাকচিড নকৰিব, পইচাটো ওলাই নাহিব। কিন্তু এইটো পচিবল হ'ব অনলি ইফ দ্য ৰিপৰ্টিং ইজ ডান উইদিন 24 আৱাৰ্ছ। 24 ঘণ্টাতকৈ দেৰিকৈ কৰিলে হাতৰ পৰা গ'ল। গতিকে 24 ঘণ্টাৰ ভিতৰত SMS-টো পোৱাৰ পিছত তেখেতে ৰিপৰ্টটো কৰিব লাগিব, আৰু ৰিপৰ্টটো কৰিলে আমি তেতিয়া সক্ষম হ'ম আপোনাৰ পইচাটো অন্যায়ভাৱে কোনোবাই লৈ যোৱাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে। এই কথাটো ৰাইজে জানিব লাগে, আমাৰ সংবাদ মাধ্যমে বুজিব লাগে। আজি আমি এইটো কল চেণ্টাৰটো লঞ্চ কৰিম, আৰু এতিয়া ইয়াৰ CID ভিতৰতে আছে গোটেই কাৰবাৰটো। গতিকে অনুগ্ৰহ কৰি আপোনালোকে বস্তুটো বুজি বস্তুটো পাব্লিচিটি দিব আৰু বাৰম্বাৰ টিভিত চলাই থাকিব। চাইবাৰ ক্ৰাইমৰ, বেংকৰ ফ্ৰড কোনোবা আপোনালোক সন্মুখীন হৈছে নেকি? ভৱিষ্যতে এনেকুৱা বিপদৰ পৰা মুক্তি পাবৰ কাৰণে আপোনালোকে ঘটনাটো জনাৰ লগে লগে এই নাম্বাৰটোত ফোন কৰক। কিন্তু 24 ঘণ্টাতকৈ দেৰিকৈ কৰিলে লাভ নাই, নকৰিব। তেতিয়া ফোনেই নকৰিব, 24 ঘণ্টাৰ ভিতৰত কৰিব লাগিব। That is something crucial about the whole thing. গতিকে আপোনালোকেও আমাক সহায় কৰক।